বৰাৰ দুৰ্ঘটনাটো কাৰ বাবে হ'বলৈ পালে? কোনে কৰিলে এনেবোৰ কাম? সকলোবোৰ ক'লে অভিনেতা যতীন বৰাই ফেচবুক যোগেদি। আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য কেনে আছে? আপোনালোকক সকলোবোৰ জনাম এই ভিডিঅ'টোৰ যোগেদি। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাটো হ'বলৈ পালে অভিনেতা যতীন বৰাৰ লগত। অভিনেতাজনে কোৱা মতে ইয়াত কোনো ব্যক্তিৰ হাত নাই বুলি জানিবলৈ দিছে অভিনেতাজনে। আৰু অভিনেতাজনে কোৱা মতে তেওঁ সামান্য আঘাতপ্ৰাপ্তহে হৈছে। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থ। আৰু অভিনেতাজনে কয় দুৰ্ঘটনা হোৱাৰ পাছত তেওঁ পুনৰ মঞ্চত উঠি অভিনয় কৰিছিল আৰু অপূৰ্ব সঁহাৰি জনালে দৰ্শকে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি জনাব আপুনি যতীন বৰাৰ অভিনয় চাই কেনে পায়। আৰু ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক অভিনেতা যতীন বৰাৰ অনুৰাগীসকলৰ ওচৰত যাতে ভিডিঅ'টো পায়গৈ। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজখন আপুনি ফ'ল' কৰি ল'ব।